গাইছ লগৰ লগত ধান কাটিবলৈ আহিছোঁ। লগৰ লগত ধান কটাটোৱে মজা বেলেগ। গাইছ গাঁৱত এনেকৈ লগৰ লগত ধান কাটিব আহোঁ, একেলগে মিলি জুলি কিমান যে ভাল লাগে। যি নহওক কিবা এটা ভাল লাগে ধান কাটি লগৰ লগত একেলগে মিলি জুলি কাটোঁ। গাইছ স্থানীয় হাতীৰ জাকে জাকে পাহাৰৰ পৰা নামিবলৈ ধৰিছে। বোৰ খাই শেষ কৰি দিয়ে। হাতীৰ ভয়ত কাটিব লগা হয়। গাইছ ইপানে ধানবোৰ নাকাটিলেও উপায় নাই। গাইছ এতিয়া কেঁচা কেঁচা ধানবোৰ কাটিব লগা হৈছে মানে হাতীৰ ভয়ত। কি ক'ব আৰু গাইছ যেতিয়াৰ পৰা ধান কাটিবলৈ জানো তেতিয়াৰ পৰা লগৰ লগত এনেকৈ একেলগে মিলিজুলি ধান কাটিবলৈ যাওঁ। একেলগে মিলিজুলি ধান কাটি কিবা এটা ভাল লাগে। গাইছ চাওক তেনেকৈ ধান কাটি আছে, মই দেখাই দি আছোঁ। লগৰবিলাকে ধান কাটি আছে, চাওক গাইছ তেনেকৈ ধান কাটি আছে চাওক। ইপানে হাতী তাণ্ডৱ, হাতী আহি পাহাৰৰ পৰা নামি ধানবোৰ খাব ধৰিছে। উপায় নাই গাইছ, কি ক'বা আৰু। ইপানে কেঁচা হ'লেও ধানবোৰ গোটাই আনিব লাগিব কাটি কেনে। এনেকৈ চবেই মিলিজুলি ধান কটাটো মজাই বেলেগ। আমি গাঁৱত একেলগে লগৰ সমনীয়াৰ লগত এনেকৈ ধান কাটো আমি সকলোৱে মিলিজুলি। ইপানে হাতী তাণ্ডৱ, হাতী আহি জাকে জাকে হাতী আহি ইপানে ধানবোৰ খাবলৈ ধৰিছে। লগৰ লগত এনে হাঁহি ফূৰ্তি কৰি দিনটো কিবা কৰি ধান কাটি কটাওঁ। কিবা এটা ভাল লাগে আৰু ফিলিংটো ভাল লাগে। লগৰবিলাকে জগাই থাকে এনে ভিডিঅ' এটা বনালে সিহঁতে কয় আৰু ধান কটাত ভিডিঅ' বনাব আহা বুলি কয় লগৰবিলাকে। কি ক'বা আৰু উপায় নাই গাইছ। এনেই সাধাৰণ কৰি এটা ভিডিঅ'টো বনাই দিলোঁ গাইছ। সাধাৰণ কৰি ভিডিঅ'টো চাব, লগতে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। আপোনালোকে যদিহে চাই আছে মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব। যিহেতু নতুনকৈ আমি ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিছোঁ, ভণ্টি হ'লে গাইছ ক্ষমা কৰি দিব। বা ৰামৰ হাঁহি চাওক, ৰামে মুঠি বান্ধা দেখুৱাইছে আপোনালোকক। এনেকৈ মুঠি বান্ধে ধানৰ মুঠিটো, এনেকৈ ধানটো কাটি কিনে এনেকৈ মুঠি বান্ধে দেখাইছে।